হেল্ল' হাই, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। এতিয়া আবেলি সময় মই অলপ ওলাই আহিছোঁ আৰু ৰুমতে সোমাই মাথা নষ্ট হৈ গৈছে। ইয়াতে ওলাই যাবলৈও একো ঠাই নাই, দেখিছে চাৰিওফালে জংঘল আৰু কেৱল জংঘল। ৰাস্তাই ৰাস্তাই এনেই ওলাই আহিছোঁ, আপোনালোকক দেখাম মই ক'ত গ'লোঁ কি গ'লোঁ সকলোবিলাক ডিটেইলছত দেখাই আছোঁ। ইয়াৰ পৰিৱেশবিলাক আচলতে বহুত ধুনীয়া, পৰিৱেশবিলাককে আপোনালোকক দেখাম। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে কেইবাটাও ৰাস্তা আছে, এইফালে এটা গৈছে আৰু এইফালে যায় আপোনাৰ নেপালী বস্তি আৰু এইটো গৈছে লণ্টা থেপি ভিলেজ আৰু এইফালে এটা গৈছে মুকুলুম ভিলেজ। মই এতিয়া যাম এইটো গলিত আৰু দেখিছে চাৰিওফালে কিমান ধুনীয়া পৰিৱেশ, সেউজীয়া আৰু সেউজীয়া। আচলতে মই ভিডিঅ'বিলাক বনোৱাৰ বেলেগ কোনো উদ্দেশ্য নাই, এনেই টাইম পাছ কৰি থাকোঁ। ইয়াতে টাইম পাছ কৰিবলৈ বেলেগ একো উপায় নাই, নেটৱৰ্কো নাপায় মোবাইলত, সেইটো কাৰণে মই ভিডিঅ'বিলাককে বনাওঁ। এনেই আবেলি লগা ঘূৰি ফুৰোঁ এই গলিবিলাকতে, ভাল লাগে চাৰিওফালে সেউজীয়া সেউজীয়া আৰু পাহাৰৰ পৰিৱেশ, সেইটো কাৰণে ভাল লাগে। আপ ডাউন দেখিছে, এই ৰাস্তাটো ডাউনলৈ গৈছে আৰু এই ৰাস্তাটো ওপৰলৈ গৈছে আৰু এইফালে আকৌ ডাউনলৈ নামি গৈছে। এই গলিটোত যাম, এই গলিটোত গৈ পেলাই মই কি কি পাওঁ আপোনালোকক দেখাম সকলো। এইফালে জুম খেতিৰ কাৰণে ঠাই মুকলি কৰি থোৱা আছে আৰু এই ডাঙৰ ডাঙৰ গছবিলাক দেখিছেনে, পুৰি একদম চাই বনাই থৈ দিছে। ইয়াতে জুম খেতিৰ কাৰণে ডাঙৰ সৰু গছ চাবলৈ নাই, চববিলাক জ্বলাই দিয়ে আৰু জ্বলাই পেলাই একদম ঠাইখিনি চাফা কৰি দিয়ে। চাফা কৰি পেলাই ইয়াতে কোৰ মাৰিব, কোৰ মাৰি পেলাই আদা লগাব, কিবা কিবি লগাই পেলাই এনেকৈ খেতি কৰে আৰু ইয়াতে বহুত কষ্ট হয়। চব জংঘল চাফা কৰিব লাগে, গছ কাটিব লাগে, নিজেই কোৰ মাৰিব লাগে। ইয়াতে কোনো আধুনিক প্ৰযুক্তি ব্যৱহাৰ নকৰে, সেইটো কাৰণে মানুহখিনি দিনটো খেতিতে ব্যস্ত হৈ থাকিব লগা হয়। ইয়াতে পাইন গছ ঢেৰ আছে, এইবিলাক দেখিছেনে কিমান পাইন গছ আছে। চাৰিওফালে হাবিবিলাকত কেৱল পাইন গছেই বেছি পোৱা যায়। এইবিলাক দেখিছে ডাঙৰ ডাঙৰ পাইন গছবিলাক শাৰী পাতি আছে। এইফালে দুটা ৰাস্তা আছে, এই ৰাস্তাটো দেখিছেনে কিমান ওপৰত উঠি গৈছে আৰু এই ৰাস্তাটো দেখিছেনে একদম ডাউন ফালে গৈছে। মই এতিয়া যাম এইটো ৰাস্তাত। এইবিলাক দেখিছেনে কিমান হাবি জংঘলৰ মাজে মাজে ৰাস্তাবিলাক গৈছে আৰু ইয়াত এটা কথাই ভাল, ইয়াত ইমান জংঘল আছে যদিও আপোনাৰ বনৰীয়া জীৱ জন্তু একো নোলায়। ইয়াতে বাঘ, সিংহ, হাতী, ভালুক একোৱেই নোলায়। এই ঘৰটো দেখিছেনে কিমান ওপৰলৈ উঠি যাব লাগে, কিমান ওপৰত আছে আৰু এইফালে দেখিছেনে কিমান ডাউনত আছে। এই ঘৰটো ইমান ধুনীয়া। এইবিলাক ঘৰবিলাক দেখিছেনে খেৰেৰে বনাইছে, ইমান ডাউনত আছে। এইফালে এটা ৰাস্তা এইফালে গৈছে, একদম জংঘল। গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া। এইবিলাক নাচপতি গছ, এইবিলাক নাচপতিবিলাক কৰি পেলাইছে। এইবিলাক দেখিছে সৰু সৰু হৈ আছে, বিশেষকৈ জুন জুলাই মাহত খাব পৰা হয়গৈ আৰু এইবিলাক জাৰু বনৰ গছ হয়। সেয়া ৰাস্তাই পদূলিয়ে য'তে ত'তে জাৰু বনবিলাক আছে, দেখিছেনে। আমি বজাৰত যে কিনিবলৈ পাওঁ জাৰু, এই জাৰুৰ গছ হয়। এই কাৰ্বি আংলঙত য'তে ত'তে জাৰু গছবিলাক দেখা পোৱা যায় আৰু ইয়াত জাৰু খেতি কৰা হয়। কিমান গভীৰ অৰণ্যৰ মাজে মাজে গৈ থাকিব লাগে, দেখিছেনে। চাৰিওফালে মানুহৰ ঘৰ নাই, একদম হাবিৰ মাজে মাজে মানুহৰ ঘৰবিলাক আছে আৰু এইফালে অকণমান ওপৰত হয়, এইফালে বহুত ডাউন হয়। ৰাস্তাত এনেকৈ ইমান ঘৰ নেদেখে আপোনালোকে, চাৰিওফালে হাবি আৰু হাবি দেখিব। এই হাবিবিলাকৰ মাজে মাজেহে ঘৰবিলাক আছে। এইটো এটা ৰাস্তা গৈছে, দেখিছে, এইফালেদিও যায়। এইফালে যে ৰাস্তা একদম আপোনালোকে বিশ্বাস নকৰিব, এইফালে অৰণ্য মাজে মাজে গৈ থাকে। এইটো এটা ৰাস্তা, এইটো এইফালেদি গৈছে, এইফালে বজাৰৰ ফালেও লাগে। মানুহে এনেকুৱা ৰাস্তাবিলাকৰ ভিতৰেদি একদম জংঘলৰ মাজতহে ঘৰবিলাক আছে। এনেকৈ ৰাস্তা কাষে কাষে ইমান ঘৰ নেদেখে।
এইবিলাকৰ ৰাস্তাৰ মাজে মাজে গৈ থাকিব লাগিব আৰু এইফালে ভিতৰতহে ঘৰবিলাক পাব। এইবিলাক হাবি দেখিছে, চাৰিওফালে হাবি, ছাইডত ক'তো ঘৰ নাই। পিছে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু মই গভীৰ অৰণ্যৰ মাজে মাজে গৈ আছোঁ আৰু এনেকৈ অৰণ্যৰ মাজে মাজে মই আজি ভিডিঅ'টো বনালোঁ। আপোনালোকে লাইক এটা কৰিব আৰু মানৱীয়তাৰ খাতিৰত, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।